নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' এটা আগবঢ়াইছোঁ। আজিৰ পৰা এনেধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগতে আপোনালোকে আবেদন কৰা অমৃত বৃক্ষৰ হিতাধিকাৰীসকল সকলোকে আপোনালোকক নতুনকৈ ৰিনিউ কৰিবলৈ কোৱা হৈছিল। তাৰ অনলাইন আবেদনৰ লিংক মই ডেছক্ৰিপশ্যনত আপোনালোকৰ বাবে দি দিম। আৰু এতিয়া মই এপ্লাই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিছোঁ। কৰি ল'ব সকলোৱে নিজৰ মোবাইলতে। লিংকটো অ'পেন কৰি প্ৰথমে আপোনালোকে এই 3 লাইনত ক্লিক কৰিব। তাত গৈ ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। তাত আপোনালোকে এনেধৰণে নিজৰ মোবাইল নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰ দি জেনেৰেট OTPটো ক্লিক কৰিলে OTP আপোনাৰ মোবাইলত যাব আৰু OTPটো আপোনালোকে ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ এনেধৰণে নিজৰ নাম এড্ৰেছ আহি যাব, যেনেকৈ আপুনি আগত এপ্লাই কৰোঁতে দিছিলে। এতিয়া আপোনালোকে চিম্পল ৰিনিউ অপশ্যনটো ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব। এইটো আপোনালোকে ভালদৰে ৰাখি থ'ব।